জোনাক আৰ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিক্ৰমী ৰূপে উদযাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস। কৰোনা গণসংক্ৰমণৰ আশংকাত এইবাৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসটি ব্যক্তিক্ৰমী ৰূপে উদযাপন কৰিলে জোনাক আৰ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে। আনুষ্ঠানিক অনুষ্ঠানৰ পৰিৱৰ্তে ঘৰতে জাতিৰ পিতা মহাত্মা গান্ধী, জাতীয় পতাকা, লালকিল্লা আদি বিভিন্ন ছবি অংকন কৰে। জকাই কলিয়নী গাঁৱত অৱস্থিত জোনাক আৰ্ট একাডেমীৰ সঞ্চালক মৌচম সোণোৱালে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেদৰে ব্যক্তিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰাত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। ৭৪তম স্বাধীনতা দিৱস উপলক্ষে আজি জোনাক আৰ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে কৰোনা ভাইৰাছৰ কাৰণে সামাজিক অনুষ্ঠানত অংশগ্ৰহণ নকৰি ঘৰতে জাতিৰ পিতা মহাত্মা গান্ধী, জাতীয় পতাকা, লালকিল্লা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছবি অংকন কৰিছে। আনহাতে জোনাক আৰ্ট একাডেমীৰ প্ৰায় ৯জনকৈ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ৯জনকৈ কৰ্মৰ সংস্থাপন লাভ কৰিছে। আজি স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ জোনাক একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে কৰোনাৰ ঘৰত স্কুললৈতো যাব নোৱাৰিলে, সেইবাবে একাডেমীৰ ছাৰৰ ঘৰতে বিভিন্ন চিত্ৰ অংকন কৰি উদযাপন কৰা হৈছে। জোনাক আৰ্ট